ফোন ৰিচিভ কৰিছা আৰু কৈছা কোনে কৈছে আপোনাক ভইচটো অমুক হৈছে তমুক হৈছে। আৰে তুমি কি মোৰ নাম্বাৰ ছেভ কৰি থোৱা নাই নেকি? নে লগত তোমাৰ কোনোবা আছিলে? আৰে বেবী কি কথা কোৱা? মোক কোন থাকিব মোৰ লগত? মই অকল তোমাৰেই। আৰু শুনা, কালি মই গাঁৱৰ ঘৰত গৈছিলোঁ। তাত জানাই তাত নেটৱৰ্কো নাপায়, আৰু ইমান দিনৰ মূৰত যাওঁ, ফোনটো লৈ ব্যস্ত থাকিব বেয়া লাগে ন, অকণমান বুজাচোন। গাঁৱৰ ঘৰত গৈছিলোঁ, তুমি দেখোন কৈছিলা তোমালোকৰ গাঁৱৰ কাৰো লগত ভালেই নাই সম্পৰ্ক, আকৌ এতিয়া গাঁৱৰ লগত গৈছা যে? ধেত তেৰিকা, তুমি বুজি নোপোৱা। এতিয়া সঁচা কথা যে আমাৰ ইমান দিনে আমাৰ গাঁৱৰ মানুহবিলাকৰ লগত ভাল নাছিল, দেউতা পৰিয়ালৰ মানুহবিলাকৰ লগত। এতিয়া মায়ে কৈছে যে যিহেতু মোৰ বিয়াৰ সময় হৈছে ন, এতিয়া গাঁৱৰ মানুহবোৰ নাহিলে মানুহে বেয়া বুলি ক'ব, সেইটো কাৰণে গৈ পেলাই অলপ সম্পৰ্কবিলাক ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। এইবিলাক আমাৰ কাৰণে কৰি আছে, তুমি কিয় বুজি নোপোৱা? তুমি মোক তেতিয়াহ'লে যোৱাৰ আগতে কেলৈ কোৱা নাই? হঠাৎ প্লেন হ'ল অ', বুজি নোপোৱা কেলৈ তুমি? তোমাক ক'বলৈকে মই টাইম নাপালোঁ। বা কথা ক'বলৈ আহিছা, মেছেজ এটাওতো দিব পাৰিলাহেঁতেন। মেছেজ দিব পাৰিলোহেঁতেন, কথাটো মনলৈ নাহিলে। আচলতে গাঁৱত যাম বুলি সৰুতে